হাতত যে টিকটটো দেখিছে, এই টিকটটো আজি 3 বছৰমানৰ আগৰ এটা সপোন পূৰাবলৈ যাম এতিয়া এই টিকটটো লৈ। 3-4 বছৰ আগতে মানে যোনটো কথা ভাবিছিলোঁ, য'ত যাম বুলি ভাবিছিলোঁ, এটা সপোন দেখি আছিলোঁ ন, সেইটো আজি পূৰণ কৰিম ফাইনেলি। চিনি পাইছে এইটো কোন জেগা, মানে বহুতে চিনি পোৱাও নাই এতিয়ালৈকে কোন জেগা। মই কৈছোঁ সেইসকলক, এইটো ক'লে ৰৌপৱেত যাম এতিয়া, গুৱাহাটী পূৰা আপোনাৰ উমানন্দ মন্দিৰৰ ওপৰেদি যাম ৰৌপৱেত যাম বুলি আশা কৰি আছিলোঁ। উমানন্দ মন্দিৰৰ পূৰা ওপৰেৰে যে ৰৌপৱেখন গৈছে মই আজিলৈকে গম নাপাওঁ। মই জাষ্ট আহি যে দেখিছোঁ, কিন্তু মই শুনিছিলোঁ যে ৰৌপৱেৰ পৰা উমানন্দ মন্দিৰ দেখা পোৱা যায়। মই ভাবিছিলোঁ যে অকণমান দূৰৰ পৰা উমানন্দ মন্দিৰটো দেখা পাম, কিন্তু নহয়। খুবেই ভাল লাগিছে যে উমানন্দ মন্দিৰ পূৰা ওপৰে যাম ৰৌপৱেত। প্ৰথমতেতো ৰৌপৱেত যোৱা ধান্দা নাছিল, প্ৰথমতে আহিছিলোঁ উমানন্দ মন্দিৰ নাৱেদি পূৰা উমানন্দ মন্দিৰ যাম পূৰা প্ৰথমবাৰৰ কাৰণে। কিন্তু কি হ'ল, অকণ কপাল বেয়া আছিল যে উমানন্দ মন্দিৰলৈ নাও পূৰা বন্ধ কৰি দিয়া হৈছে। পানী পূৰা ব্ৰহ্মপুত্ৰত পূৰা পানী বাঢ়ি গৈছেতো, সেইকাৰণে মানে নাও বন্ধ হৈ গ'ল। আমি এতিয়া ৰৌপৱেৰ ওপৰেদি যাম ৰৌপৱেৰ ওপৰেদি উমানন্দ চাম। মই দেখাই আছোঁ কি মজা লাগে। যোনে এপিনে অহা নাই ন, এই গম নাপায় বস্তুটো, যোনে আহিছে সি গম পাব কি ধুনীয়া লাগে। ফাইনেলি গৈ আছোঁ এতিয়া উমানন্দ মন্দিৰ ওপৰেদি। দেখা, মই বেছি কথা নকওঁ, চাই থাকক কি ধুনীয়া লাগে। বেকগ্ৰাউণ্ড মিউজিকটো শুনি চাওক। তললৈ যে ৰছীডাল এই ডাউন নিচিনা হৈ আছে ন, এইডোখৰত পূৰা ভয় লাগি যায়। মানে এখন স্পীড আহি থাকি মানে সেইখিনিতে পূৰা এনেকৈ হিলি যায়তো, জোলনা ৰ'দে হিলি যায় অকণমান, সেইখিনিতে অকণমান ভয় লাগে আৰু। বাকী কোনো ভয় নালাগে, এনজয় মানে অকণমান এনজয়মেণ্ট কৰিব পাৰিছোঁ ন ইয়াত, কি মজা লাগে। পূৰা পানী দেখি কিনে সেইকাৰণে উমানন্দ মন্দিৰ পূৰা বন্ধ কৰি দিছে পানীৰ কাৰণে। আনন্দ মন্দিৰ এইটো চাওক, দূৰপাশী জেগা মানে এখন সৰু হাবিৰ নিচিনা লাগিছে। হাবি মানে কি আৰু অকণমান হাবি আৰু সাফলুপাত কিবা বাৰী এখনত বহুত বছৰ মানুহ নাই, তাত এনেকৈ গছ বননি গজি থকা নিচিনা লাগিছে। চাওক না, উমানন্দ মন্দিৰৰ বৈশিষ্ট্য এইটোৱে যে কিমান পানী হ'লেও উমানন্দ মন্দিৰ একো ক্ষতি নহয়। মন্দিৰটোৰ ওপৰৰ পৰা পূৰা দেখাইছোঁ, কিন্তু এই মুখৰ আগত থকা বাবে মন্দিৰটোৰ ওপৰৰ পৰা ভালকৈ দেখাব নোৱাৰিলোঁ। কাষত থকালৈ পাৰিলোঁ হয়, কিন্তু কাষতো মানুহ পূৰা ভিৰ আছে ন ওপৰত, মানে ৰৌপৱেত মানুহ বহুত উঠি অহা হৈছে, সেইকাৰণে মানে কাষলৈ যাব নোৱাৰিলোঁ। আপুনি ফাইনেলি যোনখন আপুনি ইপিনে হাবি নিচিনা দেখি আছে ন, সেইখনৰ উত্তৰ গুৱাহাটী। আৰু এখন ৰৌপৱে আৰু এখন আহি আছে, এইখন ইপিনৰ পৰা মানুহ আহি আছে এইখনত। এনেকৈ আমি অকণমান পিছতে আহি আছোঁ এনেকৈ। এইফালে চাব লগা বহুত মন্দিৰ আছে, তালৈ যাব কিছুমান মানুহ চাবলৈ। মানে আমাক দিছে 3 ঘণ্টা সময় দিছে নি, 12টা 1টা 2টা 3 ঘণ্টা সময় দিছে বোলে। 3 ঘণ্টাৰ ভিতৰত আমি আকৌ এখন ৰৌপৱেত গুচি আহিব লাগিব। আমি এখন গুৱাহাটী এৰি থৈ আহিছোঁ এতিয়া, উমানন্দ মন্দিৰতো এৰি থৈ আহিলোঁ। এতিয়া উত্তৰ গুৱাহাটীত ভৰি দিমগৈ। দূৰৰ পৰা দেখিবলৈ কি মজা লাগে। আৰু এতিয়া এইখন দেখি আছে, আৰু অলপ দিনৰ পিছত ধৰি লওক আৰু 10 বছৰ পিছত এইখন হাবি নাদি এই গছ গছনি দেখা নাপাব পাৰে, কিবা মানুহ আহি যাব ইয়াত। আৰু 10 বছৰ পিছত এইবোৰ দেখা নাপায়। আৰু এতিয়া যি দেখি আছে আৰু ফাইনেলি ভৰি দিম উত্তৰ গুৱাহাটী। পাই গ'লোঁ উত্তৰ গুৱাহাটী। মানে এতিয়া এডোখৰ লাহেকৈ যাব, তাত লাহে যাব, লাহে ভৰি ৰাখিলোঁ উত্তৰ গুৱাহাটীত। আৰু এইখিনিতে ভিডিঅ'টো অকণমান সমাপ্ত কৰি দিম। এইটো ৰৌপৱে ভিডিঅ', বাকী পিছত দেখাই আছোঁ। ৰৌপৱে ভিডিঅ'কেইটা সমাপ্ত কৰি দিলোঁ। বাই।